मोनसे गिदिर खौरां मा जादों आखाजन ट्राइबेल गार्ल्स एचएस स्कुलनि आनजाद मिरुआव एचएस आनजाद होना फैनायनि उनाव दुंहाव थासारि मा जाहोनाव सासे फरायसाया आनजाद होनानै फैनायनि उनाव गावनि जिउखौ फोजोबना लानो नाजादोंमोन नंगौ सिलापोथारनि सासे ट्राइबेल फरायसाया आखाजन ट्राइबेल गार्ल्स एचएस स्कुलनि आनजाद मिरुनिफ्राय ओंखारबोनायनि उनाव गाहाय लामायाव गंसे गारिनि सिङाव गावखौ फोथैना लानो नाजादों मिथिनो मोननाय बायदिब्ला ट्राइबेल फरायसाया आनजादसालियाव एक्सपेल खालामजादोंमोन जायनि थाखाय आनजादखौ होफुंनो हायैयाव गावनि जिउखौ फोजोबना लानो नाजादों बेफोरबादि जाथाय जानायनि उनाव फरायसाफोरा बायजोनि आनजाद मिरुखौ बेंखननानै लायो आरो दुंहाव थासारि सोमजिहोयो दुंहाव थासारिनि थाखाय पुलिसआ मिलिटारि हानजाफोरखौ थिसननो गोनां जादोंमोन आरो बे जाथायाव पुलिस हानजानि सासे सुबुङा जखम जायो घटनाটো অলপ জনাব নেকি ঘটনাটো আমাৰ অকাজান জনজাতি ছোৱালী হাই ছেকেণ্ডেৰী আজি হাইস্কুল হাই ছেকেণ্ডেৰী পৰীক্ষা হৈ আছিলে তাতে এগৰাকী ছাত্ৰীক এক্সটাৰ্নেলে ডব্লিউ দিয়া কথা আমি শুনি পাইছোঁ আৰু তাৰ পাছতে ছোৱালীজনীয়ে আহি পিনে আমাৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁ আত্মহত্যা অপচেষ্টা কৰে আৰু তাৰ পাছতে এতিয়া ক'বলৈ গ'লে উদণ্ড ছাত্ৰ ছাত্ৰীসকলে মানে বিদ্যালয়খন ক্ষতি সাধন কৰাৰ লগতে পুলিচ প্ৰশাসনলৈ শিলগুটি নিক্ষেপ কৰে আৰু বৰ্তমান এতিয়া পুলিচ প্ৰশাসনৰ নিৰাপত্তাত এক্সটাৰ্নেলগৰাকী আছে বুলি আমি গম পাইছোঁ আৰু হয় 3 ঘণ্টামান তেখেতক স্কুলৰ ভিতৰতে আবদ্ধ কৰি ৰখা হৈছিলে এতিয়া বৰ্তমান বাহিৰতে পুলিচ প্ৰশাসনৰ নিৰাপত্তাত আছে বুলি আমি জানিব পাৰিছোঁ তেখেতক এতিয়ালৈকে ৰিলিজ কৰিব পৰা ছাত্ৰীজনী কেনেকুৱা অৱস্থাত আছে ছাত্ৰীজনী আমি পুনৰ যোগে গম পোৱা মতে তেওঁ বৰ্তমান বৰ সম্পদজনক অৱস্থাত নাই বুলি কৈছে তথাপিও ডিব্ৰুগড়লৈ তেখেতক প্ৰেৰণ কৰিছে তেখেতক এতিয়ালৈকে আমি সঠিককৈ গম পোৱা নাই কি কৰিব পাৰিছে আৰু বিশেষকৈ আমাৰ ফালৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ এখন ঐতিহ্যমণ্ডিত গৰিমা থকা এটা অনুষ্ঠান এখন বিদ্যালয় আজি যি কালিমা সানিছে উদণ্ড ছাত্ৰ ছাত্ৰীসকলে তেখেতলোকে যাতে ভৱিষ্যততে এনেকুৱা কাম আৰু আমাৰ অঞ্চলত দুনাই নহওক তাকে আমি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ এইচ এছ ছেকেণ্ডেৰী ঠিক আছে